ৰাইজ আজি বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ জন্ম দিৱস এই উপলক্ষে BTCৰ নিৰ্দেশক্ৰমে আমি ষ্টুডেণ্ট ছাত্ৰ দিৱস পালন কৰিবলৈ আগবাঢ়িছোঁ। যদিও ছাত্ৰ দিৱস স্কুল বা মহাবিদ্যালয়ত কৰিব লাগে, কিন্তু এইটো চৰকাৰী নিৰ্দেশ যাতে আমি অফিচৰ মানুহখিনি ইয়াতে জড়িত হৈ পৰোঁ। এই উদ্দেশ্যেই আমাৰ চৰকাৰীভাৱে এই ধৰণৰ নিৰ্দেশ এটা দিয়া হৈছে। আমি প্ৰথম ইয়াৰ আগতে মোৰ ভাবোঁ কৰা হোৱা নাই প্ৰথমবাৰ আমি তেনে অনুষ্ঠিতীয়াকৈ বডোফাৰ প্ৰতি শ্ৰদ্ধা জনাবলৈ আগবাঢ়িছোঁ। ইয়াত আপোনালোকৰ সহায় সহযোগিতা মই কামনা কৰিছোঁ। অলৰেডি আমাৰ ধূপ জ্বলোৱা হৈ গ'ল। এতিয়া মই প্ৰথমতে বডোফাৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিম, তাৰপিছত আপোনালোকৰো আগ্ৰহীসকলে তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাব পাৰিব। Sari kalau nih, baru bisa, mainnya apa nih? Mainnya apa nih? Masih tuition di Bodo, di rumah tuh sari masih. তেখেতৰ জন্ম হৈছিলে 1956 চনৰ আজিৰ এই দিনটোতে 31 মাৰ্চত দতমা কোকৰাঝাৰৰ দতমা এখন বহু পিছপৰা গাঁও আৰু তেওঁৰ মানে পিতৃ-মাতৃ পঞ্চম সন্তান অত্যন্ত দুখীয়া পৰিয়ালৰ মানুহ আছিল তেওঁ, কিন্তু পঢ়াত খুব ভাল আছিল। মানে এনেকুৱাও মই শুনিছোঁ যে মানে বডোফা মানে এনেকুৱা হয় যে স্কুললৈ যেতিয়া যায় গৈ মানে বহুত সময়ত এনেকুৱা হয় গৰু চৰাব লাগে কেতিয়াবা বা অন্য কামতো কিন্তু মানে কাম কৰি থকা সময়তো তেওঁ পঢ়ে তাৰমানে এনেকুৱা। আৰু তেওঁ ৭৫ চনত মেথামেটিক্সত লেটাৰ নম্বৰ লৈ মেট্ৰিক পাছ কৰিছিল। তাৰপিছত তেওঁ কটন কলেজৰ পৰা BSc কৰে আৰু গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা পিছত তেওঁ হেৰি কৰে মাষ্টাৰ্ছ ডিগ্ৰী কৰে। আৰু এই সময়ত তেওঁ পঢ়াৰ খৰচ যোগাৰ কৰিবলৈ তেওঁ মানে শিক্ষকতাও কৰিছিল, উপায় নাছিল তাৰ। অত্যন্ত কষ্টৰ মাজেদি হেৰি কৰা মানুহজন খুব সম্ভৱ কষ্টৰ কাৰণে পিছৰ ফালে অসুস্থ হৈ পৰিছিল। যদিও তেওঁ এপছৰ লগত জড়িত আছিল, কেৱল মানে এপছৰ ভিতৰতে তেওঁৰ মানে কাম কাজ কিবা বন্ধ নাছিল। গোটেই বড়ো জাতিৰ লোকৰ কাৰণে তেওঁ কিন্তু কঠোৰ মানে ভালে ইমেজে চিন্তা কৰা মানুহ আছিল। আৰু খুব দুৰ্ভাগ্যৰ বিষয়, মাত্ৰ 34 বছৰ বয়সত 34 বছৰ বয়সত এই মানুহজন মানে দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ মুম্বাইত ঢুকাইছে। কিন্তু একফালৰ পৰা আমি চাওঁ, আমি বেছিভাগেই আমাৰ ইয়াতে 34 বছৰ পাৰ কৰা মানুহ বহুত আছে। আমিনো জীৱনত কি কৰিছোঁ তেনেকুৱা কিছুমান কথাও থাকে। যিজন মানুহ 34 বছৰ বয়সত ঢুকুৱা মানুহজনক যে নেকি বডোফা বুলি কয়, তেওঁ আৰু মানে এই মানুহজন 70 বছৰ নাথাকিলে কি কৰিব নোৱাৰিলে। মোৰ বোধেৰে তেখেতৰ মানে বড়োলেণ্ডৰ মুখ্যমন্ত্ৰী হৈ গ'ল। যি নহওক, আমাৰ দুৰ্ভাগ্য যে মানে জাতিটোক ভাল পোৱা মানুহ এজন নাজানো। কিন্তু মই এইটোও আশা কৰোঁ যে প্ৰতিটো জাতিতে এইধৰণে নিজৰ জাতিক অত্যন্ত ভাল পোৱা মানুহ এজনক শিকিব লাগে। তেতিয়াহ'লে সেই জাতিৰ প্ৰেৰণা পায় আৰু সেই জাতিৰ আগবাঢ়ি যাবলৈ মানে ভৱিষ্যতৰ বাট মুকলি হয়। সোমাই ন এইখিনিয়ে কথাই মই আপোনালোকক ক'লোঁ। আৰু মই আশা কৰিছোঁ BTC চৰকাৰৰ নেতৃত্বত আমি সমগ্ৰ BTC উন্নতিৰ কাৰণে এনেধৰণে কাম কৰি যাব পাৰিম। আৰু বডোফাৰ জন্মদিনটো আমাৰ এনেকুৱা এটা সংকল্প লোৱাৰে দিন আচলতে। আমি ভালদৰে কাম কৰিম বুলি আমি মনে মনে এটা শপত ল'ব লাগে আজিৰ দিনটোতে। এইখিনিয়ে মই আপোনালোকৰ প্ৰতি আহ্বান জনাইছোঁ।